নালাগে আমাক আগবঢ়াই দিয়া আমাৰ মাজত মৌচুমী বাইদেউ আছে। মৌচুমী গোস্বামী বাইদেউৰ বাঁহীটোৰ সৈতে আমি অকণমান মৰম জনাব বিচাৰিছোঁ। আমাৰ বাঁহীৰ এজন সদস্য আমাৰ দেৱাশীষ ককাইদেউ ডিব্ৰুগড়ৰ পৰা আজি উপস্থিত হৈছেহি। তেখেতক আমি মৌচুমী বাইদেউক অকণমান মৰম জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু এখন সম্বৰ্ধনা বস্তু আমাৰ অংশীদাৰে দিবলৈ অনুৰোধ জনাইছোঁ। মোৰ খুব ভাল লাগিছে, তোমালোকে খুব ধুনীয়াকৈ শিকিবা দেই, আৰু এনেকৈ আগবাঢ়ি গৈ থাকা। মই যোজনা এটা গাম, তোমালোকে নাচিবা ন? সকলোৱে সাজু হোৱা। কেনেকৈ যোজনা গোৱাৰ আগত কেনেকৈ সাজু হোৱা তোমালোক? নাহৰ ফুলৰ গোন্ধে পাই ঐ নাচনি গাতে নাই ঐ গছক ভাঙি যায় যাত। বঢ়িয়া। ডাও ডাও ধিন ধিন ডাও ডাও ধিন ধিন ডাও ডাও গ্ৰেন গ্ৰেন ডাও ডাও গ্ৰেন গ্ৰেনাকিটি গ্ৰেন টাকিটি গ্ৰেন ডাও ডাও গ্ৰেন গ্ৰেনাকিটি গ্ৰেন টাকিটি গ্ৰেন ডাও ডাও। মনত ৰৈছেনে?
কোনখন পৰা বজালো দুবাৰ ঘেন ঘেনা খিটি ঘেন টাকিটি ঘেন ডাও ডাও ঘেন ঘেনা খিটি ঘেন টাকিটি ঘেন ডাও ডাও হয়নে সেইখনৰ পৰা আমি দুবাৰ বজালো দেই লগত চাৰে বজাই যাম দেই যাম 1 2 3 গো ধিন ধিন ডাও ডাও বঢ়িয়া হৈছে পাৰিছা নে বজাব পাৰিছা ডাঙৰকৈ এইকণলৈকে মনত ৰৈছেনে ডাঙৰকৈ চাপৰটো মুখত গামচোন বাৰু ধিন ধিন ডাও নাপায় যাম দেই লগত গাই যাবা দেই মই গাই যাম ধিন ধিন ডাও ডাও ধিন ধিন ডাও ডাও ধিন ধিন ডাও ডাও ঘেন ঘেন ডাও ডাও ঘেন ঘেনা খিটি ঘেন টাকিটি ঘেন ডাও ডাও ঘেন ঘেনা খিটি ঘেন টাকিটি ঘেন ডাও ডাও এইকণ লাগে দেই যোৱাটো বছৰ আমি অকণো মৰম জনাব নোৱাৰিলোঁ কিন্তু যিগৰাকী মাতৃ আৰু ফুলচৰিত্ৰ সন্তান যি বতাহিত বিহুৰ সম্ৰাজ্ঞী আচলতে সেই মাতৃগৰাকীক আমি আমাৰ মাজত পাই আমি আচলতে যথেষ্ট আনন্দিত হৈছোঁ আমি যোৱাটো বছৰ তেখেতক অকণমান মৰম জনাব লাগিছিলে কিন্তু আমি পৰা নাই পানীৰ তৰফৰ পৰা আজি এই সুযোগতে অকণমান মৰম জনাব বিচাৰিছোঁ হাতকালি দিছে এতিয়া এনেকৈ দিব লাগে তোমালোকে একেলগে কথাবিলাক সম্পাদন হ'ব পাৰিব নাই সম্পাদন হ'ব লাগে ভালকৈ এতিয়াৰ পৰা শিকি ভালকৈ নাচিব লাগিব দেই আমি এতিয়া কোম্পানীজনী কিনিব এইখিনি এটা কোম্পানী এজনী আছিলে বৰ সুন্দৰকৈ নাচি আছিলে এইজনী এই ক'লাটা আছে এই কোম্পানীজনী বিচাৰি দিছোঁ তাই ইমান চলত থাকেচোন তাই ককাটা ভাঙি কৰি দিয়ক ককাটা কোনো ভাঙি দেখাব লাগিব
কিন্তু গোটেইখিনিকে দিবলৈ মন গৈছে কিন্তু দিব নোৱাৰোঁ সেইকাৰণে এই কমিটিয়ে মই কথাটো হাতে কৰি দিছোঁ আপোনালোকে বেয়া পাইছে হাত চালে বেয়া পাইছে ভাল লাগিছে আচ্ছা আমাৰ সকলোৱে জয় ৰাহি এটা চলি যাওক জয় ৰাহি একটু কম আছে জয় রাহি জয় রাহি বঢ়িয়া আমি আসলে বহুত কষ্ট কৰিলোঁ আজি তোমালোক সকলো থিয় হৈ থাকিলা আমি অকণমান ভিতৰে অকণমান ৰখাব লাগিব বাহিৰ তৰফৰ আমি অকণমান জনাব জনাবলগীয়া অনুৰোধ জনাইছোঁ আমাৰ কৰ্মনীয়সকল আছে প্ৰভুদেৱ শিৱৰাজীৰে আমি তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী বুজিছোঁ হয় 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 আমি আজিলৈ আমি সামৰি দিম আমি কিন্তু কাইলৈ বন্ধ